নমস্কাৰ, মই মনোৰঞ্জন আৰু আপোনালোকক পুনৰবাৰ MS এক্সপ্ল'ৰেশ্যনলৈ স্বাগতম জনাওঁ। আজি মই আলোচনা কৰিব ওলাইছোঁ মাইক্ৰ' ফাইনেন্সৰ বিষয়ে। তো অসম চৰকাৰে মাইক্ৰ' ফাইনেন্সৰ আপোনাৰ ঋণ পৰিশোধ কৰিব নালাগে বুলি যিটো ব্যৱস্থা হাতত ল'ব বিচাৰিছে, চ' এইটো খুবেই হানিকাৰক হ'ব দেশৰ কাৰণে। আৰু চাওক, তাতে কিছুমান কথা আছে। কোনোবাই ব্যক্তিগত কাৰণত ঋণ লৈছে, ছাপ'জ কোনোবাই ঋণ লৈ আপোনাৰ গাড়ী কিনিছে, ব্যক্তিগত কাৰণত ঋণ লৈ মোবাইল কিনিছে। তো নিজৰ যিবিলাক পাৰ্চনেল পাৰ্চুট এইবোৰহে তেখেতসকলে পূৰণ কৰিছে। আৰু সেই যিবোৰ ঋণ, সেই ঋণটো চৰকাৰে কিয় আপোনাৰ মাফ কৰিব লাগে, বা সেই ঋণ চৰকাৰে কিয় পৰিশোধ কৰিব? চ' এইটো অৰ্থনীতিৰ ক্ষেত্ৰত, অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰত, ভাৰতবৰ্ষৰ অৰ্থনীতিৰ ক্ষেত্ৰত এটা খুবেই শুভ লক্ষণ যেন দেখা পোৱা নাযায়। আৰু যদি এনেকুৱাই হয়, আপোনাৰ এই ঋণ পৰিশোধ কৰিব বুলি যিটো নিউজ ওলাইছিলে ইলেকশ্যনৰ আগত, তো সেই ঋণ পৰিশোধ কৰিব বুলি গম পাই কিছুমানে আপোনাৰ লোনৰ কিস্তি নিদিয়াকৈ আছে। তেখেতসকলে কিস্তি পৰিশোধ কৰা নাই। আৰু যিবোৰ মানুহে আপোনাৰ ঋণ লৈছে, তেখেতসকলে নিশ্চয় নিজৰ ঋণ পৰিশোধ কৰাৰ ক্ষমতা হাতত ৰাখি তেখেতসকলে ঋণ লৈছিলে। আৰু সেই বোজা চৰকাৰে কিয় নিব? তো অসম চৰকাৰে সেইবোৰ দিশ ভালকৈ পৰ্যালোচনা কৰি চাব লাগে, কাৰণ এইটো অৰ্থনীতিৰ ক্ষেত্ৰত খুব এটা শুভ লক্ষণ নহয় যেন পাওঁ। তো আৰু জনসাধাৰণেও এইটো বুজি পাব লাগে যে ঋণ মাফৰ যিটো আপোনাৰ প্ৰক্ৰিয়া, বা ঋণ মাফ কৰাটো এটা খুবেই শুভ লক্ষণ নহয়। চ' এই ক্ষেত্ৰত আমি সৰ্বসাধাৰণ জনসাধাৰণে বুজি পোৱা উচিত, যিখিনি টকা ঋণ মাফ কৰিব, সেইখিনি টকাৰে ডেভেলপমেণ্টৰ কিবা কাম কৰক। হস্পিটেল, স্কুল, কলেজবোৰত যিবোৰ আপোনাৰ নিয়মীয়া হোৱা নাই, চাকৰিৰ ক্ষেত্ৰতেই হওক বা কিছুমান ফাউণ্ডেশ্যন হোৱা নাই, ৰাস্তা ঘাটত লগাওক। যিবোৰ ডেভেলপমেণ্টৰ কাম সেইবোৰ কৰক, বা নতুন এখন স্কুল বনাওক, কলেজ বনাওক, হস্পিটেল বনাওক, সেইবোৰ কামত লগাওক। ইমান আপোনাৰ টকা ঋণ পৰিশোধ কৰাৰ নামত চৰকাৰে কিয় ব্যয় কৰিব বিচাৰিছে, মই সেইটো বুজি পোৱা নাই। চ' য'ত ভাল হয়, চৰকাৰে য'ত ভাল কাম কৰে তাত নিশ্চয় ছাপোৰ্ট কৰিম। কিন্তু য'ত আপোনাৰ যিটো অবাঞ্ছিত বা অবাঞ্ছনীয় কিছুমান কাম কৰিব, তাত নিশ্চয় সমালোচনাও কৰিব লাগিব। তো মোৰ মতে ঋণ পৰিশোধটো চৰকাৰে কৰিব নালাগে। সেইটো যোনে পাৰ্চনেলি ঋণ লৈছে, তেখেতসকলৰ ওপৰত সেই বোজাটো দিব লাগে ঋণ পৰিশোধ কৰিবলৈ। কাৰণ বহুতো ঋণ আপোনাৰ পৰিশোধ কৰাৰ ক্ষমতা ৰাখিয়েই ঋণ লৈছে। গতিকে সেই বোজা চৰকাৰে কিয় ল'ব? তো সেইটো এবাৰ চৰকাৰে ভাবি চোৱা উচিত। সেই টকা দি কিবা ইনফ্ৰাষ্ট্ৰাকচাৰৰ কামত খটাওক, ডেভেলপমেণ্টৰ কামত লগাওক। এইখিনিয়ে ক'ব লগা আছিল। ধন্যবাদ।